আপোনালোকে কাৰোবাৰ হোৱাটছআপ ষ্টেটাছ চাব নিবিচাৰে নেকি? যদি নিবিচাৰে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কি কৰিব লাগে তাৰ বিষয়ে জনাম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কি কৰিব, আপোনালোকে হোৱাটছআপ খুলিব। হোৱাটছআপ খুলি আপোনালোকে ষ্টেটাছত যাব আৰু ইয়াত যোৱাৰ লগে লগে আপোনালোকে যিকোনো নাম্বাৰ এটা সিলেক্ট কৰি দিব। মই মোৰ লাষ্টৰ শেষৰ নাম্বাৰটো সিলেক্ট কৰিছোঁ, চাই ল'ব। মই একেবাৰে তলৰ নাম্বাৰটো লৈ লৈছোঁ আৰু কি হ'ল, মই ইয়াত আহিছোঁ, একেবাৰে শেষৰ নাম্বাৰটো লৈছোঁ। শেষৰ নাম্বাৰটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে তাত মিউট আহিব আৰু আপোনালোকে মিউট কৰিব আৰু মিউট কৰাৰ লগে লগে সেইজনৰ ষ্টেটাছটো আপোনালোকে দেখা নাপাব। তো কি হয়, আকৌ যদি আপোনালোকে সেই নাম্বাৰটো আনমিউট কৰিব বিচাৰে তেতিয়া আপোনালোকে সেই তলত মিউট আপডেটত আহিব আৰু ইয়াত মোৰ 4-5টামান আছে সেই নাম্বাৰ যিখিনি মই ষ্টেটাছ চাব বিচৰা নাই, আৰু আপোনালোকে তাতে ক্লিক কৰিব আৰু ক্লিক কৰি আকৌ আনমিউট কৰিব পাৰিব। এনেকৈয়ে আপোনালোকে হোৱাটছআপৰ ষ্টেটাছ কাৰোবাৰ যদি চাব নিবিচাৰে এনেকৈ আপোনালোকে ছেটিংটো কৰিব পাৰিব। আৰু আজিলৈ বাই বাই এণ্ড থেংক ইউ ছ' মাছ অল অফ ইউ, বাই বাই।